আপুনি জানেনে, আমাৰ দেশ ভাৰতবৰ্ষত প্ৰতি ৮ মিনিটত এগৰাকী মহিলাৰ মৃত্যু চাৰ্ভিকেল কেঞ্চাৰৰ বাবে হৈ আছে। হয়, আপুনি ঠিকেই শুনিছে। প্ৰতি ৮ মিনিটত এগৰাকী মাতৃ, এগৰাকী ভগ্নীক আমি এই ৰোগৰ বাবে হেৰুৱাব লগা হৈ আছে। নমস্কাৰ, মই ডাক্তৰ ঋষিকেশ নাথ। আজিৰ এই ভিডিঅ'টো প্ৰতিগৰাকী মহিলা অভিভাৱকসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ভাৰতবৰ্ষত মহিলাসকলৰ মাজত সৰ্বাধিকভাৱে হোৱা কেঞ্চাৰবিধ হৈছে স্তন কেঞ্চাৰ নতুবা ব্ৰেষ্ট কেঞ্চাৰ। ইয়াৰ পিছতে দ্বিতীয় সৰ্বাধিকভাৱে হোৱা কেঞ্চাৰবিধ হৈছে চাৰ্ভিকেল কেঞ্চাৰ নতুবা জৰায়ুৰ মুখৰ কৰ্কট ৰোগ। প্ৰতি বছৰে প্ৰায় ৭৯,০০০ মহিলা এই ৰোগত আক্ৰান্ত হয়। তাৰে প্ৰায় ৩৫,০০০ মহিলাই এই ৰোগত অকালতে প্ৰাণ হেৰুৱাব লগা হয়। কিন্তু ভাল খবৰটো হৈছে সঠিক সাৱধানতা আৰু প্ৰতিষেধকৰ দ্বাৰা এই ৰোগটো সম্পূৰ্ণৰূপে নিৰ্মূল কৰাটো সম্ভৱ। আহক প্ৰথমতে বুজি লওঁ এই চাৰ্ভিকেল কেঞ্চাৰনো কি হয়। জৰায়ুৰ একেবাৰে তলৰ অংশটোক জৰায়ুৰ মুখ বা চাৰ্ভিক্স বুলি কোৱা হয়। এই অংশটো জৰায়ুৰ দুৱাৰৰ দৰে, যিয়ে ভেজাইনা বা যৌনিক ইউটেৰাছ বা জৰায়ুৰ লগত সংযোগ কৰি ৰাখে। যেতিয়া এই অংশৰ কোষবোৰত অস্বাভাৱিক পৰিৱৰ্তন আৰম্ভ হয়, ই লাহে লাহে কেঞ্চাৰত পৰিণত হয়, যাক আমি চাৰ্ভিকেল কেঞ্চাৰ বুলি কওঁ। এই ৰোগৰ আৰম্ভণিতে কোনো ধৰণৰ লক্ষণ সাধাৰণতে দেখিবলৈ পোৱা নাযায়। সেইকাৰণে বহু ক্ষেত্ৰত এই ৰোগক ধৰাত পেলাবলৈ কঠিন হৈ পৰে। এতিয়া জানো আহক HPV ভাইৰাছ আৰু এই কেঞ্চাৰৰ মাজত কি সম্পৰ্ক আছে। HPV মানে হৈছে হিউমেন পেপিলোমা ভাইৰাছ। প্ৰায় ৯৯.৭% চাৰ্ভিকেল কেঞ্চাৰ এই ভাইৰাছৰ বাবেই হয়। এই ভাইৰাছৰ ২০০তকৈও অধিক প্ৰজাতি আছে। ইয়াৰ বেছিভাগকে আমাৰ শৰীৰে নিজে ধ্বংস কৰি দিব পাৰে। কিন্তু কিছুমান হাই ৰিস্ক প্ৰজাতি যদি দীৰ্ঘদিন ধৰি আমাৰ শৰীৰত থাকি যায়, ই কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ টাইপ 16 আৰু 18, যিয়ে ভাৰতত প্ৰায় ৮৩%তকৈও অধিক চাৰ্ভিকেল কেঞ্চাৰ সৃষ্টি কৰি আহিছে। এতিয়া সুখৰ খবৰটো হৈছে এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ বৰ্তমান আমাৰ হাতত এটি সুৰক্ষিত আৰু শক্তিশালী ভেকচিন আছে। ভাৰত চৰকাৰে প্ৰতিগৰাকী 14 বছৰীয়া কিশোৰীসকলৰ বাবে এই ভেকচিনৰ ব্যৱস্থা কৰিছে। এই ভেকচিন মাত্ৰ এটা পালি 1 ড'জত 0.5 ml পৰিমাণত লেফ্ট আপাৰ আৰ্মত দিয়া হয়। মনত ৰাখিব, এই ভেকচিনত কোনো জীৱিত ভাইৰাছ নাথাকে। এইটো এটা সম্পূৰ্ণ ৰিকম্বিনেণ্ট ভেকচিন, যিয়ে শৰীৰত কৃত্ৰিমভাৱে প্ৰতিৰোধ ক্ষমতাৰ সৃষ্টি কৰিব পাৰে। গৱেষণাৰ পৰা পোৱা গৈছে যে কৈশোৰ অৱস্থাত এই ভেকচিন ল'লে ভৱিষ্যতে অধিক সুফল পোৱা যায়। বৰ্তমান ভাৰত চৰকাৰে গাৰ্ডেচিল 4 নামৰ ভেকচিনবিধ টীকাকৰণত ব্যৱহাৰ কৰিছে। এতিয়া বহুতৰে মনত নিশ্চয় প্ৰশ্নৰ উদয় হৈছে, এই ভেকচিনটো সুৰক্ষিত হয় নে নহয়? হয়, এই ভেকচিনটি সম্পূৰ্ণ সুৰক্ষিত। 2006 চনৰ পৰাই বিশ্বজুৰি 50 কোটিৰো অধিক ভেকচিন ইতিমধ্যে প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত কোনো জটিল সমস্যা এতিয়ালৈ হোৱা দেখা নাই। অৱশ্যে সাধাৰণ পাৰ্শ্বক্ৰিয়া যেনে জ্বৰ, গাৰ বিষ, মূৰৰ বিষ খুব কম সংখ্যক কেছত দেখিবলৈ পোৱা গৈছে, যিবোৰ সাধাৰণতে নিজে নিজে ঠিক হৈ যায়। এতিয়া অভিভাৱকসকলৰ মনত অহা কেইটামান বিশেষ প্ৰশ্নৰ উত্তৰ দিওঁ আহক। প্ৰথম প্ৰশ্ন, এই ভেকচিনে ভৱিষ্যতে সন্তান জন্ম দিয়া ক্ষমতাত প্ৰভাৱ পেলাব পাৰে নেকি? নাই, এই ভেকচিনে ভৱিষ্যতে সন্তান জন্ম দিয়া ক্ষমতাৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। দ্বিতীয় প্ৰশ্ন, মাহেকীয়া চলি থকাৰ সময়তে এই ভেকচিনটি ল'ব পাৰিনে? হয়, নিশ্চয়, মাহেকীয়া চলি থকাৰ সময়তে এই ভেকচিনটি ল'ব পাৰিব। তৃতীয় প্ৰশ্ন, এই ভেকচিন লোৱাৰ পিছতো স্ক্ৰিনিঙৰ দৰকাৰ হ'বনে? হয়, নিশ্চয়, এই ভেকচিনটি লোৱাৰ পিছতো চিকিৎসকৰ ওচৰত মহিলাসকলে পেপস্মিয়াৰৰ জৰিয়তে স্ক্ৰিনিং কৰাটো অত্যন্ত জৰুৰী। আমাৰ দেশৰ কিশোৰীসকলক এটি সুৰক্ষিত ভৱিষ্যত দিয়াটো আমাৰ সকলোৰে দায়িত্ব। যদি আপোনাৰ ঘৰত বা ওচৰ চুবুৰীয়াৰ মাজত 14 বছৰীয়া কিশোৰী আছে, তেওঁলোকক এই ভেকচিন ল'বলৈ পৰামৰ্শ দিয়ক। আপোনাৰ ওচৰৰ স্বাস্থ্য কেন্দ্ৰৰ সৈতে আজিয়ে যোগাযোগ কৰক। আজিৰ অলপ সাৱধানতাই কাইলৈ এগৰাকী মাতৃ, এগৰাকী কন্যাক কৰ্কট ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু এনেধৰণৰ স্বাস্থ্য সম্পৰ্কীয় তথ্যৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।